हाय हेलो नमस्कार सकलोके আজি হৈছে ৰাখী বন্ধন তো আজি ধুনীয়া ভিডিও এটা হ'বলৈ গৈ আছে তো ভিডিওটো চাই থাকক সকলোৱে মই পায়স বনাই আছে ৰাখী বন্ধন বুলি এটো গাজেটো আজি ৰাখী বন্ধন বুলি বায়েকক সহায় কৰি আছে ৰাখী বন্ধনৰ গিফ্ট বলা খাই এতিয়া আমাৰ বাই কেক বনাব ওলাইছে আজি ৰাখী বন্ধন এই মিক্সাৰ গুলি আছে ৰাখী বন্ধনৰ শুভেচ্ছা দিয়া সকলোকে সকলোকে ৰাখী বন্ধনৰ শুভেচ্ছা জনালো কামে কামে লাগি গৈছে এয়া মমে পায়স বনোৱাত লাগি গৈছে এয়া আমাৰ বাবাই এয়া চিটি আহিলে এয়া আমাৰ বাবাই কেক বনোৱাত লাগি গৈছে এয়া চাওকচোন মোক বনাব নিদি সি মোৰ পৰা লৈ ল'লে সি বনাব হেনো আজি বায়েকৰ কাৰণে ধুনীয়াকৈ বনোৱা ডেকোৰেশ্যন কৰিব পাৰিবা না পাৰিম আইচিং কৰিব পাৰিম বাহ ধুনীয়াকৈ কৰি থাকা তো গাইস এতিয়া আমাৰ বাই কেক বনাইছে আজি ৰক্ষা বন্ধন সেইকাৰণে ৰাখীৰ স্পেচিয়েল কেক বনাইছে এই ক্ৰীম দিছে আৰু এই কেকটো তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ইউটিউবৰ পৰা চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পৰা চাইছে যদি ফ'ল' কৰিবলৈ নাপাহৰিব বাই বাই গাইস এয়া কেক বনাই থকাৰ মাজতে বাবুৱে মেগী বনাইছে ৰাখী বন্ধনৰ কাৰণে তাকে চাই লওঁ কেনেকুৱা হৈছে ধুনীয়া হৈছে আজি ফাৰ্ষ্ট টাইম বনোৱা হিচাপে ভালে হৈছে ধুনীয়া মই পূৰা ৰেডি হৈ ল'লোঁ পূৰা পূজা চূজা কৰি ল'লোঁ এতিয়া মই কেকটো ফাইনেল লুক দেখুৱাই আছোঁ এয়া এটা হৈছে কেকটো ফাইনেল লুক ৰেডটা চাওকচোন কি কৰিছে ইহঁতে আমাৰ আহি আছে বনাব লাগিব
মেডিচিন খাইছে খোৱা খাই দে আজি ৰাতি বুলি পাছলৈ ফোন কৰিছিলোঁ তুহি ৰাতিপুৱা ওলাইছে কি কৰা তুমি ঘৰতে নিমখ লাগে নিমখ বেছি নাখায় নহয় খাব নালাগে বেছি খাব নালাগে বেছি নাখায় বৰ উজ্জ্বল হ'লে আজিকালি হেনে গাইজ এইটো গিফ্টটো কিন্তু এইটো মই ভাবিছিলোঁ আনবক্সিং কৰিম কিন্তু আমাৰ এইকেইটাই এফালে মই গম নোপোৱাতে পেকিং ভালেই উৎপাত হ'লেও মই দেখুৱাই দিম এবাৰ কি আছে ইয়াতে মই নিজেও চোৱা নাই বাৰু এতিয়ালৈকে সিহঁতে খুলি পিনে আকৌ ভৰাই থৈছে মই নিজেও গম পোৱা নাই কি আছে ৱাও এইটো এনেই নকৰে কেনেকুৱা লাগিছে বাৰু এইটো থেংক ইউ ঋতুৰেদা এইটো ভিডিঅ'টোৰ যোগেদি তোমাক বহুত বহুত থেংক ইউ দিছোঁ কিয়নো তুমি যদিও আমাৰ তেজৰ সম্পৰ্ক নাই তথাপিতো তোমাৰ পৰা যিখিনি মৰম পাইছোঁ সেইখিনি মোৰ বাবে যথেষ্ট তো তোমাক বহুত বহুত থেংক ইউ আজি ৰাখী বন্ধনৰ দিনা তোমাক বিয়া কৰা শুভেচ্ছা জনাইছোঁ ৰাখী বন্ধনৰ তো এইখিনিয়ে আৰু আছে ৰ'ব গিফ্ট কৈ এইটো গাইজ ইয়াৰ উৎপাত চাওক আমাৰ এইকেইটাৰ উৎপাত চাওক অৱস্থা শেষ মূৰতে তেল দিলাহে ৰাম টিকলি বাহে মাছ বেঠিয়ে সৰু পীৰে মূৰতে তেলে সানিলে সৰু পীৰে কয় মই নিজে সানি ল'ম অ' বিটু চাই কি কৰি আছে হে বিটু